নমস্কাৰ। কবিতাৰ শিৰোনাম সপোন সপোন যেন লগা এজাক বৰষুণ। কবি বিজুলতা পায়েং, পাঠ অনামিকা বৰগোহাঁই। সপোন সপোন যেন লগা এজাক বৰষুণ নামি আহিল মোৰ মৌন হৃদয়ত, তিয়াই থৈ গ'ল দুচকুৰ পতাত অশ্ৰুধাৰ এবুকু প্ৰেমৰ বুৱতী নৈ। সপোনৰ বৰষুণ জাকত হাবাত ৰিখাইছো, এটি ঠিকনাবিহীন পৰিচয়ৰ, য'ত নাই কোনো জীৱনৰ অস্তিত্ব, নাই কোনো জীয়াই থকাৰ প্ৰেৰণা, কেৱল মাথো ব্যৰ্থিত প্ৰেমৰ এক জীৱন গাথা। সপোন সপোন যেন লগা এজাক বৰষুণ হয়তো এদিন এনেকৈয়ে হেৰাই যাব নুবুজা সাঁথৰ হৈ, কোনেও নজনাকৈ নুবুজাকৈ শব্দৰ সীমনাত নিশেষ